গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তলসৰা হয় এইখনেই আমাৰ শুৱনি গাঁও এইখনেই আমাৰ হৃদয়ৰ গাঁও বৰভেটা মাজগাঁও ঊনবিংশ শতিকাৰ মাজভাগত এই সোণোৱালী উকা পথাৰত জীৱিকাৰ সন্ধানত আহি উপস্থিত হৈছিলহি কাতিকা সুৰ আমাৰ বৰভেটা মাজগাঁও ইতিহাস প্ৰস্তুতি সমিতিৰ আলোচনাত বিভিন্ন দিশত আমি তথ্য পাতিসমূহ চালি যাই চাই গম পাইছোঁ যে কাতিকা বুলি যি ঘৰ গৃহস্থী সেই ঘৰে বৰভেটা মাজগাঁৱৰ প্ৰথম বাসিন্দা হিচাপে আমি চিহ্নিত কৰিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতৰ লগ লাগিছিলেহি মৰাণ পুত ওৰফে পুতুলা পাকঘোনা বুলি এঘৰ গৃহস্থী সেইটো আমাৰ বৰ্তমান শইকীয়া বংশ আৰু তাৰ পৰৱৰ্তী সময়তে সুদ আৰু লুডুৰ আৰু প্ৰায় সমসাময়িকভাৱে ভজাল বৰা এই তিনিঘৰ গৃহস্থ আহি পেলাই বৰভেটা মাজগাঁৱত সংযুক্ত হৈছিলে আৰু তাৰো পৰৱৰ্তী সময়ত ৰুমাই বৰুৱা বুলি এঘৰ গৃহস্থ আহি এই বৰভেটা মাজগাঁৱত সংযুক্ত হৈছিলে আৰু সেই 1900 চন মানলৈকে এই চহৰেই আছিলে এই বৰভেটা মাজগাঁৱৰ মূল বাসিন্দা কষ্ট আৰু সংগ্ৰামেৰে কাতিকা সুতে সৃষ্টি কৰিছিল বৰভেটা মাজগাঁৱৰ দীঘলীয়া নৈখনৰ আৰম্ভণিৰ স্ৰোত কেইবা বছৰো অকলশৰীয়াকৈ পাৰ কৰা কাতিকাই অৱশেষত বিচাৰিছিল এক সংগী পৰিয়াল ৰিঙিয়াই মাতি আদৰি আনিছিল পুতুলা পাকবন্ধাক গাঁৱলৈ অহা দ্বিতীয়টো পৰিয়ালৰ পৰাই সৃষ্টি হৈছিল বৰ্তমানৰ শইকীয়া বংশ এই বংশৰ মূল ভেটি বিচাৰি আমি উপস্থিত হৈছিলোঁ লিলিয়া চাপৰিত আজি আমি উপস্থিত হৈছোহি আমাৰ কুকুলা পাকবন্ধা যিজন দ্বিতীয়জন ব্যক্তি আমাৰ গাঁৱলৈ আহিছিলে আঁতৰৰ পৰা তেওঁলোকৰ বংশৰ আমি ইয়াত চিত্ৰগ্ৰহণ কৰি আছোঁ আমি এতিয়া এই মেটেকানি হোলাত থিয় হৈ আছোঁ আৰু তাৰ কিনাৰতে আছে লিলিয়া চাপৰি আৰু তাৰ কিনাৰত আছে এয়া আমি দেখুৱাম এইটো আমাৰ এয়া চেপাগুৰি চাপৰি তাৰ পেটটো চেপাটোৰ নিচিনা আছিল কাৰণে আমাক গুঞ্জ মামাই কৈছে যে সেইটো চেপাগুৰি চাপৰি আৰু ইয়াতে এই মেটেকানি আমাৰ যিটো হোলা এই হোলাটো দেখুৱাইছোঁ আমি এইটো মেটেকানি হোলা এইটো বৃহৎ হোলা আছিলে আগতে ইয়াত যথেষ্ট পৰিমাণৰ শালি খেতি হৈছিলে এতিয়া খেতি নকৰাৰ বাবে ই ক্ৰমাৎ বাম হৈ গৈছে আৰু ইয়াত এতিয়া এটা পুখুৰী আছিলে আমি এতিয়া দেখিছিলোঁ এইটো এটা আমাৰ এইখিনিতে আমি এতিয়া এটা পুখুৰী দেখিছোঁ এই পুখুৰীটো আগতে আমি সৰুতে সিঁচা দেখিছিলোঁ কমেও 4-5 কুইণ্টেল মাছ আছিলে এতিয়া এই পুখুৰীটো অস্তিত্ব আমি নাইকিয়া হৈ যোৱা দেখিবলৈ পাইছোঁ গতিকে ইয়াত যথেষ্ট পৰিমাণে ভৌগোলিকভাৱে পৰিৱৰ্তন হৈছে আৰু এতিয়া আগতে যিবোৰ অঞ্চল খেতি হৈছিলে সি এতিয়া সম্পূৰ্ণ হাবিত পৰিণত হৈছে আৰু এতিয়া এই আমি চক লিলিয়া চাপৰি আমাৰ গোটটো লিলিয়া চাপৰিত আহি উপস্থিত হৈছেহি ইয়াতে আমাৰ কুকুলা পাকবন্ধা ওৰফে আমাৰ শইকীয়া বংশৰ যি আৰম্ভ হৈছিল তাৰ ইতিহাস লিপিবদ্ধ চিত্ৰগ্ৰহণৰ মাজেদি হ'ব আমাৰ লগত এয়া আমাৰ মূল যি কেমেৰামেন যি ভিডিঅ'গ্ৰাফাৰ আমাৰ ভৈৰৱ বৰা আমাৰ এই লিলিয়া চাপৰিটো পোনপ্ৰথমতে আমাৰ ইয়াত কাতিকা আৰু পুতলা পাকবন্ধাই ঘৰ বান্ধিছিল বুলি আমি জানিব পাৰিছোঁ আৰু কাতিকা পুতলাৰ আৰু তেখেতৰ পুত্ৰ হৈছিলে দণ্ডী সুতৰ 5জন ল'ৰা আৰু 5জনী ছোৱালী আছিলে বুলি আমি প্ৰয়াত চন্দ্ৰধৰ শইকীয়াৰ লিখিত আমাৰ প্ৰতিধ্বনিৰ পৰা আমি জানিব পাৰিছোঁ ইতিহাসৰ পৰা আমি জানিব পাৰিছোঁ গতিকে তেখেতসকলৰ ক্ৰমান্বয়ে ইয়াত প্ৰথমতে জন্মগ্ৰহণ কৰিছিল আমাৰ দণ্ডী সুতৰ ল'ৰা ছোৱালী আছিল ল'ৰা আছিল 5জন ক্ৰমান্বয়ে গোলোক সুত মৰিয়া কলীয়া যোগেন আৰু দেওৰাম আৰু তেওঁলোকৰ 4জনী ছোৱালী আছিল তেওঁলোকৰ সেই ছোৱালী 4জনীৰ ভিতৰত ক্ৰমান্বয়ে পৰুৱা মৰুৱা জানেকী আৰু সাবিত্ৰী এখেতসকলৰ আমাৰ এই লিলিয়া চাপৰিটোৰ নামাকৰণৰ ক্ষেত্ৰত অকণমান ক'বলৈ বিচাৰিছোঁ নামাকৰণৰ ক্ষেত্ৰটো হৈছে লিলিয়া চাপৰি অভিধানিক যিটো শব্দ সেই শব্দটো হৈছে লিলিয়া চাপৰি লিলিয়া মানে এটা দীঘল জিভাৰ সাপৰ নিচিনা জিভাৰ দৰে ভংগীযুক্ত সাৰুৱা মাটি আৰু এই মাটিটুকুৰাকে আমাৰ পূৰ্বপুৰুষসকলে লিলিয়া চাপৰি বুলি নামাকৰণ কৰিছিল
আৰু এই ওচৰে পাজৰে আমাৰ যিখিনি জান আছিলে এইটো এই জানটোত আৰু এটা কথা ক'ব লাগিব এই ফকলানি যিটো জান আছিলে এই জানটো কালক্ৰমত আমাৰ 1950 চনৰ পৰাই কি হ'ল ভূমিকম্পত বাম হৈ গৈছিল আৰু আমাৰ দেউতা অৰ্থাৎ শলিয়া আৰু মৰিয়াই এই ভীম বঙালী বুলি এজন ব্যক্তিৰ হতুৱাই এই গোটেই জানটো খনাইছিল বুলি আমি জানিব পাৰিছোঁ আৰু এতিয়া কথা হ'ল কি এই লিলিয়া চাপৰিটোৰ পৰাই আমি ক্ৰমান্বয়ে আমি মাজগাঁৱলৈ বসতি স্থানান্তৰিত কৰা হ'ল মুখ্য কাৰণ দুটা আছিল এটা হৈছিলে জনসংখ্যা বৃদ্ধি আনটো হৈছে আপোনাৰ খেতি মাটিৰ বাবে তেখেতসকলে স্থান পৰিৱৰ্তন কৰিবৰ কাৰণে আগবাঢ়ি গৈছিল গাঁৱৰ যি ইতিহাস প্ৰণয়ন কৰিবলৈ লোৱা হৈছে তাত মূল ভিত্তি হিচাপে যি উপন্যাসখন লোৱা হৈছে মোৰ দেউতা শ্ৰী চন্দ্ৰধৰ শইকীয়াই লিখিছিলে 2005 চনত প্ৰকাশ হৈছিলে সেই উপন্যাস মূল ভেটি হিচাপে লৈ এতিয়া আমি আগবাঢ়িছোঁ সেই উপন্যাসত যি তথ্য আছে সেই তথ্য আমি বিশ্লেষণো কৰা হৈছে পুৰণি মানুহক সোধাও হৈছে তাৰ ওপৰতে আমি এতিয়া গাঁৱৰ নতুনকৈ ইতিহাস ভাগ আমি প্ৰণয়ন কৰিবলৈ লোৱা হৈছে আমাৰ পূৰ্বপুৰুষ আহি এই চাপৰি ভাগতে প্ৰথম আছিলে লিলিয়া চাপৰি বুলি কয় এই চাপৰি এই হোলাটো মেটেকানি হোলা ইয়াত মনত আছে দেউতাই ইয়াত হাল বাবলৈ আহে সৰুতে লৈ আহে ময়ো জলপান দিবলৈ আহোঁ মাজতে ইয়াত যথেষ্ট ভাল ধান খেতি হৈছিলে সেইফালে সেইটো চেপামুখৰ চাপৰি বুলি আছে সেইখিনিতে সেইটো এটা আমাৰ যিটো জান এটাৰ কথা উল্লেখ আছে উপন্যাসখনত সেই জানটো ফকলানি জানটো সেইফালে নিয়ে বৈ গৈ এইপিনে আপোনাৰ যিটো আমাৰ চৰাইবাহী নৈত পৰিছেগৈ গতিকে গাঁৱৰ ইতিহাস মোটামুটি মই দেউতাৰ পৰা ইমানখিনি গম পাইছিলোঁ আমাৰ এই বংশৰ জীৱিত ক'ব পৰা যোগ্যতা মোৰ নাই যদিও মোৰ সম্যক জ্ঞানে যিখিনি জানো সেয়া হৈছে যে মোৰ ককা আজু ককা এই অঞ্চলৰে বাসিন্দা আৰু মোৰ ককা জন্ম হোৱা ভেটি এইটো নহয় মোৰ ককা জন্ম হৈছিলে ইয়াতকৈ অকণমান দুখন বাৰী আগৰ ভেটিত আৰু তাৰ পৰা আহি ককা ইয়ালৈ উঠি আহিছিলে আৰু ইয়াত মোৰ দেউতা আৰু এই বৰদেউতাৰ ল'ৰা বৰদেউতা জন্ম হৈছিলে আৰু দুগৰাকী জী তেওঁলোকক ইতিমধ্যে বিয়া দিয়া হৈছে বৰখঙীয়া আৰু জগদুৱাৰলৈ আৰু বৰ্তমান আমি ইয়াৰ পৰা কেইবাঘৰো হ'লোঁ আমাৰ সৰুজন মহেন্দ্ৰ শইকীয়া মোৰ দেউতা মাণিক শইকীয়া মোৰ বৰ্তা মাণিক শইকীয়া 4জন পুত্ৰ আৰু আমাৰ 5জন পুত্ৰ আমি এই বাৰীখনতে আকৌ ভাগ যোগ কৰি সমিল মেলেৰে আছোঁ এই আমাৰ ইতিহাস দণ্ডিৰাম খুট ককাৰ নাম ককাক কিন্তু আমাক দেখা নাই আইতাক দেখিছিলোঁ বৰ ধুনীয়া আছিলে সুন্দৰ আছিলে তাৰপিছতে মোৰ নাম দিন শইকীয়া মই ইয়াত জন্মগ্ৰহণ কৰিছিলোঁ তাৰপিছত সেইটো মনত পৰে ইয়াৰ পৰা মই কলেজলৈ গৈছিলোঁ আৰু মোৰ দেউতাৰ নাম যোগেন শইকীয়া তাৰপিছত ডিএম দাঁতি আছিলে ঢুকালে মোৰ বৰ্তাৰ নাম আছিল গোলোক শইকীয়া তেওঁ ব্ৰিটিছৰ দিনত এণ্ট্ৰেঞ্চ পাছ ৰেঞ্জাৰ আছিল আমাৰ পাকবনা বংশৰ এয়াই লিলিয়া চাপৰি আৰু তাৰপিছত এইটো মেটেকানি হোলা আৰু তাৰ কিনাৰতে এইটো চেপাগুৰি চাপৰি এই ভেটিতে মোৰ জন্ম মোৰ নাম গুণীন শইকীয়া আৰু দেউতাৰ নাম যোগেন শইকীয়া মাৰ নাম ৰঙাউলি আমাৰ পুৰণা ককাহঁতৰ দিনৰ এইটোৱে আছে লিলিয়া চাপৰি ইয়াতে আমাৰ ককাহঁত আছিলে এয়াই আমাৰ মেটেকানি হোলা ইয়াতে এটা সৰু পুখুৰী আছে এইটো সিঁচি আমি যথেষ্ট মাছ খাব পাৰোঁ বছৰেকত 10 বাৰমান সিঁচোঁ এইটো আমাৰ অতীজৰ বংশৰ পৰিয়ালৰ মূল ককা আছিল পুতুলা খুট তেখেতৰ পুত্ৰ দণ্ডিৰাম খুটৰ পুত্ৰ গোলোক খুট আৰু শলিয়া মৰিয়া এনেকৈ ধৰি আটাইকেইজন ককাৰ সেই স্বৰ্গীয় শলিয়া শইকীয়াৰ পুত্ৰ মহেন্দ্ৰ শইকীয়া সেই মহেন্দ্ৰ শইকীয়াৰ পুত্ৰ মই 3 নম্বৰ আমাৰ মহেন্দ্ৰ শইকীয়াৰ পুত্ৰ 5জন আছিল তাৰে মই 3 নম্বৰ মোৰ এই সমানিদা বহুত পুৰণি বাৰী মোৰ আজু ককাৰ মৈখালি আছিলে এইডত মোৰ পদূলিমুখতে মোৰ সোঁ কাষে থৈ দিয়া ইটাখিনিৰ ওচৰতে এটা মৈখালি আছিল সেই মৈখালিটো আমাৰ ককাৰ দিনত ককাৰ মৈখালি কোৱা শুনিছিলোঁ আমাৰ দেউতাহঁতে কৈছিল আৰু মোৰ পিছফালে থকা এইডৰ কাঁচিমালি হোলা সেই কাঁচিমালি হোলাৰ বাওঁ কাষে আছে নপুখুৰী আৰু সোঁ কাষে আছে পুৰণি পুখুৰী আৰু মোৰ আগ চাইডে যিডৰা বাহনী আছে সেই বাহনীডৰা কিনাৰত আমাৰ এটা হোলা আছে সেই হোলাটো হৈছে পাতিদৈ হোলা সেই পাতিদৈ হোলাত তাৰমানে তাত আমি ধান খেতি কৰিছিলোঁ ককাহঁতৰ দিনৰ পৰা কৰা ককাহঁতৰ দিনত আমি খেতি নাই কৰা আমাৰ দেউতাহঁতৰ দিনত আমি খেতি কৰা আমি ডাঙৰি কঢ়িয়াইছিলোঁ তাত ধান বহুত পৰিমাণৰ বেছি ধান হৈছিলে আৰু তাৰ কাষেদি থকা তাৰ কাষতে এটা বৰহোলা সেই বৰহোলাৰ কাষতে এটা বাহনী আছে সেই বাহনীটাৰ নাম হৈছে আমাৰ পুলি বাহনী সেই পুলি বাহনীত আমাৰ ককাই ভাই 15-16 ঘৰ একেলগে উমহতীয়া হৈ আছে সেইটো আৰু কোনো ভাগ বিতৰণা হোৱা নাই তাৰ কাষতে
এটা বহুত পুৰণি হোলা, তাত হাতীয়ে মাৰোঁতে তল যোৱা আছিল অতীজতে, সেইটো নাম হৈছে বগাই ক'লা হোলা। তাত আমি মাছ ধৰিছিলোঁ, মাছ ধৰিব যাতে এডিঙি পানী, তাত মানে আমি প্ৰথমতে ঠাৱনি পোৱা নাছিলোঁ, তথাপিতো চেষ্টা কৰিছিলোঁ। তাত আমি নানা ধৰণৰ চেপা জাকৈ বা জাল পাতি বান পাতি মাছ ধৰিছিলোঁ। আমি এতিয়া বৰ্তমান এৰাবাৰীত নামৰ বাৰীডত আছোঁ আৰু আমাৰ ককা দেউতা আছিলে সেই সময়ত, তেখেতৰ নাম আছিলে দেউৰাম শইকীয়া আৰু তেখেতক বায়েন বুলি জনাজাত আছিলে। তেখেতে ভাওনাত মানে মুখতে বায়েনৰ যিটো চাপৰি, শলৰ চাপৰিটো বাই পেলাই ভাও দিছিলে আৰু সেইকাৰণে তেখেতে বায়েন নামেৰে জনাজাত হৈছিলে। অৱশ্যে সম্পূৰ্ণ চেৰটো মোৰ এতিয়া মনত নাই, কিছুমান মনত আছে। মই ককাৰ লগত প্ৰায় ক্লাছ 9 মানলৈকে মই লগ পাইছিলোঁ। মই 9ত থাকোঁতে ঢুকাইছে ককা, আৰু তেতিয়ালৈকে মই ককাৰ লগত সদায় ছাঁটোৰ লগতেই থাকোঁ। কৃষি কৰ্ম লগতে বজাৰ সমাৰ সকলোতে তেখেতৰ লগতে ঘূৰি ফুৰোঁ। আৰু তেখেতে কিছুমান কথা যেতিয়া আহোঁ কয় যে এইদৰে আমাৰ এৰাবাৰী আছিলে আৰু শেষত ইয়াৰ পৰা যেতিয়া গুচি গ'ল, এই বাৰীডৰাত বাঁহ কাঠ আদি কৃষি কৰ্ম কৰিছিলে। লগতে মুখৰ ডোখৰত কুঁহিয়াৰ খেতি, হালধি আদি নানান খেতি কৰিছিলে, যিখিনি মানে বজাৰৰ পৰা অকল কিনিবলগীয়া নিমখ ভাগেই আছিলে। তাৰ বাহিৰে এইখিনি সকলো খেতি কৰ্ম ইয়াতে হৈছিলে। কাটিকা আৰু পুতুলাই এদিন কাটিকাৰ ল'ৰাৰ বাবে ছোৱালী বিচাৰি হাজিৰ হৈছিলগৈ বজালখুঁটৰ ঘৰত। এই বজালখুঁট আছিল তিতাবৰৰ ওচৰৰ বজালবাৰী গাঁৱৰ। এই বজালখুঁট গাঁৱলৈ অহা তৃতীয়টো পৰিয়াল আছিল। গাঁৱৰ পূব প্ৰান্তত আহি বহিছিল সি বজালখুঁটৰ পৰিয়াল। এই মূল ভেটিৰ সন্ধানত আমি আগবাঢ়ি গৈছিলোঁ বৰভেটা মাজগাঁৱৰ ইতিহাস স্মৰণ আৰু উদযাপনৰ দল। ককাহঁত আছিলে, ইয়াত পাণ আৰু তামোল আছিলে, সেই তামোল পাণ আমি পাৰি খাইছিলোঁ। কিন্তু তাৰপিছত আমি ইয়াৰ পৰা তালৈ গুচি যোৱা হ'ল। আৰু আমি ইয়াৰ পৰা যেতিয়া গুচি গ'লোঁ, তাৰপৰা গৈ পেলাই আমি হেৰিয়াত পালোঁগৈ, আমাৰ পথাৰ মাজত পালোঁগৈ। সেইডোখৰত আমি এতিয়া ঘৰ সাজি এতিয়া বৰ্তমান আছোঁ। বজাল বৰা বংশ পৰিয়ালসহ এই বাৰীটোতে বসতি কৰিছিলে। তাৰ পৰা নাতিপুতিসকলে ইয়াৰ পৰা উঠি গৈ নামঘৰৰ ওচৰত সেইখিনিত ঘৰ সাজি বাস কৰিলে। তাৰ পৰা আমি পূবলৈ উঠি গ'লোঁ এইবোৰ 59 চনত। এই পুৰণা বাৰীত আগৰ তামোল, পাণ, কঁঠাল, নাৰিকল, লেটেকু সকলোখিনি আছিলে। সেই নামঘৰৰ ওচৰৰ পৰা আমি আহি ইয়াৰ পৰা বস্তু নি আমি খাবলৈ লৈ যাওঁ। মোৰ দেউতাই কৈছিলে অৰিজিনেল বাৰী আমাৰ এইডৰা, আমি এতিয়া য'ত খাৰা হৈ আছোঁ এইদৰে অৰিজিনেল বাৰী। তাৰপিছতহে ভাগ হয়। ইয়াতে এটা পুখুৰীও আছিল আৰু আমাৰ মনত আছে ইয়াৰ পৰা তামোল কাটি নি পাণ পাৰি নি পেলাই বিয়া সকাম পতা। ইয়াৰ পৰা আনুমানিক 1930 চনমানত এইডৰা বাৰীৰ পৰা গৈ পেলাই আমাৰ বেলেগ এজেগাত ঘৰ বাৰী কৰে। আৰু ককাই আমাৰ ব্ৰিটিছৰ লগত টকলা এক্সপেৰিমেণ্টেলত কাম কৰিছিলে। আৰু মোৰ দেউতাৰ মুখে যিখিনি গম পাইছিলোঁ, এইদৰে আমাৰ পুৰণা বাৰী আছিলে। আৰু আমি দেউতাহঁতৰ মুখে শুনা মতে আমাৰ যেতিয়া পুৰণা বাৰী আছিলে, তাতে এই 1962 চনত যেতিয়া চীনা এগ্ৰেশ্যন হৈছিলে, তেতিয়া ইয়াত এটা বাংকাৰ খনা কথাও দেউতাহঁতৰ মুখে শুনিছিলোঁ। আমাৰ পুৰণি আমি বজালবাৰীৰ পৰা উঠি অহা লোক, তাত বজাল বৰা নামে এজন লোক আহিছিলে। এতিয়া মই যি ঠাইত থিয় হৈ আছোঁ সেই ঠাইতে আমাৰ পুৰণা বজাল বৰা দেৱৰ ঘৰ ইয়াতে আছিলে। তাৰপিছত তেওঁৰ দুজন ল'ৰা বৰদিন আৰু সৰুদিন হ'ল। বৰদিন সৰুদিনৰ পিছত আহিলে আমাৰ মুদৈ, তাৰপিছতে আহিলে কান্তিৰাম, তাৰপিছতে আহিলে বেতমেলা, তাৰপিছত আহিলে আপোনাৰ কোমল নামৰ এজন। গতিকে তেওঁলোকৰ পৰা আমাৰ মুদৈৰ যি ল'ৰা আছিলে দুজন, তেওঁ এজন হ'ল নৰাম, এজন জীউৰাম। তাৰপিছত আহিলে আপোনাৰ কান্তিৰাম। কান্তিৰামৰ এজনে ল'ৰা আছিলে, সেইজন হ'ল পানীৰাম। আৰু ইয়াৰ পিছত আহিলে আপোনাৰ
বেতমেলাৰ এজন ল'ৰা, তেওঁৰ নামটো আছিলে কলা। তাৰপিছত আহিলে সুমলৰ এজন, তেওঁ আছিলে ৰঙাই। যি কান্তিৰাম মই নাম কৈ গ'লোঁ, কান্তিৰামৰ পিতেকৰ নামে আছিলে পানীৰাম, তেওঁৱে মোৰ আজু ককা। আৰু সেই পানীৰামৰ পিতেকেই হ'ল আমাৰ লীলাকান্ত বৰা, যি মোৰ দেউতা। তেওঁলোকে প্ৰথমতে মই এতিয়া থিয় হৈ থকাৰ মোৰ ঠিক পিছফালে আমাৰ সেইখন ককাই ভাই বতৰা হোৱাৰ পিছত সেই ঠাইতে আমাৰ আজু ককাৰ ঘৰ আছিলে, যাৰ নাম মই কান্তিৰাম বুলি কৈছোঁ। ঠিক 1930 চনমানত ইয়াৰ পৰা ঠিক 500 মিটাৰমান দূৰত এডৰা বাৰী পাতিলে আৰু 1933 চনত তাত তেওঁলোকে পকী ঘৰ আৰম্ভ কৰিলে। যিহেতুকে আমাৰ ককাৰ টকলাই টি টেষ্টাৰ, সেই সময়ত টি টেষ্টাৰটো আজিকালি অৱশ্যে যথেষ্ট মূল্যৱান পদ, আৰু সেই সময়তে খ্যাতনামা আছিলে। আৰু সেই সময়তে তেওঁলোকে 1933 চনত আমাৰ এই অঞ্চলটোৰ ভিতৰতে প্ৰথমেই বুলি ক'ব লাগিব, আমাৰ যিখন গাঁৱৰ ভিতৰত পকী ঘৰ নিৰ্মাণৰ কাম প্ৰথম আমাৰ ককাই আৰম্ভ কৰিছিল। মই এই বাৰীডৰা আমাৰ বজালবৰা বাৰী। মোৰ জন্ম ইয়াতে হৈছিলে 1966, 30/8/1966 মোৰ জন্ম হৈছিলে এই বাৰীডৰাতে। এই জন্ম হোৱাৰ পিছত মই এই বাৰীডৰাৰ পৰা আকৌ অকণমান আগলৈ গ'লোঁ। আগত আমাৰ ঘৰ বনালে দেউতাহঁতি। তাৰপিছত আমি সেইখন বাৰী এৰি পেলাই আমি আমাৰ কোমল বৰা পুত্ৰ অৰুণ বৰা ঘৰৰ মুখত আমি আকৌ ঘৰ বনাই আমি তাতে বসবাস কৰিলোঁ, তাতে থাকিলোঁ। থাকি আমি মোৰ নিজৰ সুবিধা অনুযায়ী পূব দিশলৈ আমি গুচি গ'লোঁ। আমি মানিক পাচনি স্বৰ্গীয় মানিক পাচনি ঘৰৰ কাষতে মই নিজৰ সুবিধা অনুযায়ী মই নিজে ঘৰ বনাই মেলি তাতে গৃহবাস কৰিছোঁ। এতিয়া তাতে আছোঁ আৰু মোৰ বিশেষ ক'বলগীয়া একো নাই। আৰু এটা কথা মোৰ মনত আছে, গাঁৱৰ যেতিয়া নামঘৰ ভাগ বোলে প্ৰথম প্ৰতিষ্ঠা হৈছিলে আমাৰ পুৰণা বাৰী, আমি এতিয়া আমাৰ লক্ষীবৰা য'ত আছে সেই তাতে বোলে প্ৰথমতে নামঘৰ ভেটি স্থাপন হৈছে বুলি আমাৰ তাৱৈ আৰু আমাৰ আইতাই কৈছিলে আগতে মোক সেই কথাটো, মই গম পাইছিলোঁ। সেইটো কথা প্ৰথম ভেটিটো তাতে স্থাপন হৈছিলে। তাৰপিছত কি হয় নাজানো, কেনেকৈ তালৈ গুচি গ'ল নামঘৰ ভাগ, সেইটো মোৰ মনত আছে। মোৰ ককা আছিল নৰাম বৰা, তেখেতৰ দুজন পুত্ৰ। তেখেতৰ লগতে মই কৃষিৰ লগত বহুত জড়িত হৈ আছিলোঁ। তেতিয়া ককা আমাৰ 13টা পাৰ্ণি গুটি কৰি কাম কৰি তেওঁ আমাক খুৱাইছিল। কুঁহিয়া খেতি কৰিছিল, ধান খেতি কৰিছিল আৰু বাঁহৰ লগত তেখেত বহুত জড়িত, বাঁহৰ কাম কৰিছিল। গোটেই গাঁৱৰ তেতিয়া দুখীয়া পৰ্যায়ৰ মানুহ আছিল, তেওঁ ঘৰ দুৱাৰ বনাই দিছিল আৰু তেখেতৰ লগতে মই বহুতো কাম শিকিছিলোঁ। আজি তেখেতৰ পৰা যিখিনি কাম মই শিকিছোঁ, এইখিনি কাম বৰপেটা মাছগাঁও চিময় অৰুণ বৰা, মই আজি সেই কামৰ লগত জড়িত, খেতিপথাৰৰ লগত জড়িত। 2006 আগষ্টত পৰাই মই খেতিৰ লগত জড়িত। আগত কৰ্মস্থানত আছিলোঁ, চেণ্ট্ৰেলৰ চাকৰি কৰি আছিলোঁ। সেই সকলোখিনি ত্যাগ কৰি আহি তাৰ খেতিৰ লগত জড়িত হৈ আছোঁ। আমি প্ৰথমতে তিতাবৰ বজালবাৰীত আছিলোঁ। বজালবাৰীৰ পৰা আমাৰ আজু ককাহঁত আহি ইয়াত জেগা ল'লেহি। ইয়াৰ পৰা আমি আকৌ সেই আগলৈ উঠি গ'লোঁ। তাত প্ৰথমতে আমি যোৱাৰ আগত আমাৰ ককা আইতাহঁতে কোৱা মতে নামঘৰ ভেটিভাগ তাতে আছিলে। তাৰপৰা ক'ত কেতিয়া তালৈ নিলে সেইটো আমি গম নাপাওঁ, আৰু আমি তাতে ঘৰ বনাই তাতে আমি মানে সংস্থাপন কৰা হ'ল তাতেই। ইয়াৰ পিছত গাঁৱলৈ আহিছিল লুডুৰ আৰু খোদৰ পৰিয়াল। চাৰিগাঁও মৌজাৰ চৰাইমূৰীয়াৰ পৰা আহিছিল লুডুৰ আৰু খুদ। সম্বন্ধত দুয়ো আছিল বিয়ৈ। বৰ্তমান মই উপস্থিত আছোঁ আমাৰ বংশৰ পূৰ্বপুৰুষসকলে আহি যি ঠাইত প্ৰথমে বসতি স্থাপন কৰিছিলে, এই হাবি বনেৰে গঠিত এই জেগাখন আপোনালোকে দেখিছে। ইয়াতে আমাৰ পূৰ্বপুৰুষ লুডুৰে আহি বাঁহৰ এটা ঘৰ বনাই হাবি জংঘল কাটি ইয়াতে বসতি স্থাপন কৰিছিলেহি। আৰু এইডৰা আমি পুৰণি বাৰী বুলি আমি জনা যায়। আৰু আপোনালোকে দেখা পাইছে যে এই কাঠনিডৰা আছে, এই কাঠনিডৰাৰ পৰা এই দিশত এইফালে আমাৰ এই গাঁৱলৈ অহা পূৰ্বপুৰুষসকলে বসতি স্থাপন কৰিছিলে। আৰু পৰৱৰ্তী সময়ত এই বংশৰ পৰৱৰ্তী পুৰুষবিলাকে এই ঠাই এৰি কিছু আগলৈ পূব আৰু উত্তৰ দিশলৈ গতি কৰিছে। আৰু আমাৰো বৰ্তমান বাৰীডৰা ইয়াৰ পৰা আগলৈ গৈছে। আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ যে এইটো এটা আমাৰ অতি পুৰণি বৰপুখুৰী, আৰু এই বৰপুখুৰীটো দান কৰিছিলে আমাৰ ককা ৰেৱকান্ত বৰাদেৱে। দেউতাৰ নাম আছিলে ভোগেশ্বৰ খুদ আৰু ককাৰ নাম আছিলে কণ্ঠিয়াম খুদ। আমাৰ
পুৰণা বাৰী এইডৰা আছিলে। ইয়াৰ পৰা আমি আগলৈ উঠি গ'লোঁ। সেইডৰা বাৰীতে এতিয়া আমাৰ বাসস্থান আছে। আৰু এই লাইব্ৰেৰীভাগ আমাৰ মাটিতে আমি দিয়া হৈছিলে। দেউতা শ্ৰী নীতেশ্বৰ বৰা গাঁওবুঢ়া আছিল। দেউতাৰ বাপেক ককা প্ৰয়াত ভোগেশ্বৰ বৰা সুত আৰু আজু ককাৰ নাম কণ্ঠিৰাম সুত। আমি হাতীগড়ৰ পৰা ইয়ালৈ অহা, কণ্ঠিৰামৰ টাইমত অহা। শ্ৰীযুত সদানন্দ বৰাৰ বাসগৃহত আমাৰ আজি দৃশ্যগ্ৰহণকাৰী দল উপস্থিত আছোঁ। আমাৰ ইতিহাস নিৰ্মাণ আৰু উদযাপন সমিতিৰ সভাপতি হিচাপে মই শ্ৰীযুত সদানন্দ বৰাৰ পৰিচয় দিবলৈ আগবাঢ়িছোঁ। আমি আগতেই কৈছিলোঁ, এইটো আমাৰ গাঁৱলৈ অহা চতুৰ্থটো পৰিয়াল আছিল। তেখেতৰে আমাৰ লুডুৰৰ পৰিণাতি আছিল আমাৰ সদানন্দ বৰা। আৰু এই সদানন্দ বৰাৰ পৰিবাৰ শ্ৰীযুতা অঞ্জলি বৰা। এই সদানন্দ বৰাৰ প্ৰতিচ্ছবিৰ ওচৰত তেখেতসকল থিয় হৈ আছে। আৰু আমি এই আপাহতে তেখেতৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ গাঁৱৰ প্ৰতি যি অৱদান আগবঢ়াই গ'ল তাক কোনো শব্দ বাক্যৰে আমি ব্যাখ্যা কৰি পেলাই প্ৰকাশ কৰিব নোৱাৰোঁ। প্ৰত্যেকটো অনুষ্ঠান, বিশেষকৈ আমাৰ যুৱকসকলৰ লগত প্ৰগতি পুথিভঁৰালৰ প্ৰতিষ্ঠাৰ যি সংগ্ৰাম, সেই সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাৱে তেখেত জড়িত হৈ আছিল। আৰু ইয়াৰ আগতে ভাৰত চৰকাৰৰ যি জনকল্যাণ আঁচনি, সেই কল্যাণ আঁচনিৰ যোগেদি গাঁওসমূহক সজাগ কৰিবৰ কাৰণে ঠগিৰাম বৰাৰ লগত লগ লাগি মাজগাঁৱত যি যুৱ ক্লাব প্ৰতিষ্ঠা হৈছিলে, সেই ক্লাবত অতি সক্ৰিয় কৰ্মী হিচাপে শ্ৰীযুত সদানন্দ বৰা জড়িত হৈ আছিল। তেখেতে সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ গাঁৱক গৰ্বিত কৰি থৈ গৈছে। 300তকৈও অধিক ভাওনা তেখেতে পৰিচালিত কৰিছে। আৰু তেখেতে প্ৰথম অৱস্থাত নাম গাবলৈ শিকা নাছিল। এক বিশেষ পৰিস্থিতিত পৰি তেখেতে নাম গাবলৈ শিকিলে। আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰায় 500 ঘৰমান মানুহত তেখেতে নাম প্ৰসংগ কৰিছিলে। আৰু সেইটো এটা মই ৰেকৰ্ড বুলিয়ে ভাবোঁ। আমাৰ আজিলৈকে তেনেকুৱা হোৱা নাই। আৰু লগতে তেখেতে আমাৰ বিভিন্ন যিবিলাক গাঁৱৰ সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠান, সেই অনুষ্ঠানত তেখেতৰ 60-70 বছৰ বয়সত তেওঁ যুৱকৰ দৰে আমাৰ লগত লাগি আছিল। আৰু প্ৰত্যেকটো অনুষ্ঠানত তেওঁ ৰাতিপুৱা পৰা গধূলিলৈকে হ'লেও যি শ্ৰমদান কৰিব লাগে সকলো শ্ৰমদানেই তেখেতে কৰি আছিল। আৰু আটাইতকৈ আমি গৰ্ব কৰোঁ যে মিমিক্ৰি বুলি এতিয়া যিটো নতুনকৈ আমাৰ যুৱ সমাজৰ মাজত যিটো প্ৰতিষ্ঠা হৈছে, সেইটো কিন্তু আমাৰ গাঁৱত 1960-65 চনতে শ্ৰীযুত সদানন্দ বৰাই আমাৰ গাঁৱত অনানুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিলে। আৰু সেই ক্ষেত্ৰত আমি তেখেতক লৈ গৰ্ব কৰিছোঁ যে তেওঁ সুন্দৰভাৱে মিমিক্ৰি কৰিব পাৰে। কিন্তু আমি অতি দুখৰ কথা যে আজি এই সময়ত আমি তেখেত আমাৰ মাজত নাই। আমি আজি এই মুহূৰ্তত তেখেতৰ আত্মাৰ শান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মোৰ পিতৃৰ নাম নীতেশ্বৰ বৰা আৰু ককাৰ নাম স্বৰ্গীয় ভোগেশ্বৰ বৰা। তেখেতৰ পিতৃৰ নাম আছিলে কণ্ঠিৰাম বৰা। আৰু আমি আমাৰ দেউতাহঁতে কোৱাৰ মতে আমাৰ পৰিয়ালটো আছিলে আগৰ হাতীগড় মৌজাৰ 4 গাঁও অঞ্চলৰ 1 নং বামুণ গাঁৱৰ পৰা আমাৰ ইয়ালৈ উঠি অহা আমাৰ ককা কণ্ঠিৰাম বৰা আহিছিলে। আৰু আমাৰ সেই সময়ত আমাৰ দেউতাহঁতে বা আমাৰ ককা দেউতাহঁতে খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলিছিলে। আৰু আমাৰ পৰিয়ালতে কুঁহিয়াৰ খেতি কৰা আছিলে। আমাৰ এইডৰা বাৰী কুঁহিয়াৰ বাৰী আছিলে। আৰু আমাৰ খুৰা বদন চন্দ্ৰ বৰা, তেখেতৰ পুৰণি ঘৰৰ পৰা আমি ইয়ালৈ 78ত আমি ইয়ালৈ উঠি আহিছোঁ। আৰু সেই সময়ত মোৰ মনত আছে 77ত আমাৰ কেন্দ্ৰীগুৰিত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিলে। তাত আমাৰ খুৰাদেউ ঠগিৰাম বৰা প্ৰয়াত, তেখেত সভাপতি আছিলে। সেই কথাখিনি মোৰ মনত আছে। আজিৰ পৰা প্ৰায় 120 বছৰমানৰ আগতে হাতীগড় মৌজাৰ পৰা আহিছিল লুডুৰ আৰু খুদ। এই খুদৰ বংশধৰৰ ঘৰতেই আমি বৰ্তমান উপস্থিত আছোঁ। শ্ৰীযুত নন্দকান্ত বৰা তেখেতৰ পৰিণাতি, শ্ৰীযুত সোণাৰাম বৰা তেখেতৰ পৰিণাতি, আৰু তাৰ ওচৰে পাঁজৰে আমি কিছু সংখ্যক লোক আছে যিসকল তেওঁলোকৰ নাতি পৰিণাতি। এইসকলে ইয়াত আহি প্ৰথমে বসতি স্থাপন কৰিছিলে। আৰু ইয়াৰ লগতে এই পৰিয়ালৰ বদান্যতাতে গঢ় লৈ উঠিছিল আমাৰ এই নামঘৰ ভাগি। আৰু এই নামঘৰ ভাগি এতিয়া অতি সুন্দৰ অৱস্থালৈ গৈছে। আৰু ইয়াতে
আমাৰ নন্দকান্ত বৰাৰ এই আপোনালোকক বাসগৃহ আমি দেখুৱাই দিছোঁ। এয়া নন্দকান্ত বৰাৰ মূল বাসগৃহ অৱশ্যে নহয়, ভাগ ভাগ হৈ গৈছে পিছত। এই ভাগ তেখেতৰ এই পুত্ৰসকল এয়া লগতে থাকে। এয়া তেখেতসকলৰ ঘৰ আৰু তেখেতসকলৰ এই বিশেষকৈ পৰিবাৰ শ্ৰীমতী সুমলা বৰা আৰু তেওঁ ভাই বোৱাৰী ভুৰুকি বৰা আমাৰ মাজত উপস্থিত আছে। আৰু এইজন ব্যক্তিয়ে নন্দকান্ত বৰাই সাংস্কৃতিক জগতখনলৈ আমাৰ গাঁৱত যথেষ্ট অৰিহণা আগবঢ়াই গৈছে। আমি হাতীগড়ৰ পৰা অহা বুলি কৈছে। হাতীগড়ৰ পৰা আহি আমি প্ৰথমতে ইয়াতে বাস কৰিছিলোঁ আৰু ইয়াৰ পৰা আমি দুঘৰ বেলেগ বেলেগ হৈছিলে। ইয়াৰ পৰা উঠি গৈছিলে আকৌ ইখন বাৰীলৈ, তাৰ পৰাহে দুঘৰ দুঘৰ হৈছিল। আৰু ইয়াত থাকোঁতে ককাই ৰাইজৰ কাৰণে ভূমি দান কৰিছিলে নামঘৰৰ বাবে। আৰু আমাৰ লগতে কাম কৰা হিচাপে নালিয়া বৰা আছিলে ককাৰ লগত। আৰু ককাই সেই মৰমতে নালিয়াক আমাৰ ককাই ভাই হিচাপে ভাবিয়েই এবিঘা মাটি তেওঁলোকক দিছিলে। দিলীপ বৰা ইয়াতেই জন্ম আৰু মিনু বৰা ইয়াত জন্ম, বিনু বৰাও ইয়াতে জন্ম। তাৰ পৰৱৰ্তী সময়তহে ইখন বাৰীত গৈ পেলাই ৰঞ্জিতৰ পৰা আৰম্ভ কৰি সেইখিনি জন্ম হৈছিল। মোৰ এইডৰা বাৰীলৈকে বিয়া পাতি আনিছিলে। আনোতে ঘৰত তিনিটা আছিলে, তিনিটা ঘৰ আছিলে, চাৰিটা আছিলে। এটা পাকঘৰ আছিলে, এটা ইফালে আছিলে, এটা এনেকৈ দীঘত আছিলে, এটা চোতালৰ ফালে ইফালে আছিলে। এই গৰু গোহালিটো দুইটা গৰু গোহালি আছিলে। সেইখিনিলৈকে এইপিনে ৰাস্তাটো আছিলে, এই কলগিজোপা দুইটা। সেই ৰাস্তাটোৰ পৰাই আমি বিয়া পাতি আনিলে। তাৰপিছতে আমাৰ ছমাহমান থাকি পেলাই সেইডৰা বাৰীলৈ আমি উঠি গৈছোঁ। বহাগত বিয়া পাতি আনিছে, আঘোণলৈ সেইডৰা বাৰীলৈ আমি উঠি গৈছোঁ। মই শ্ৰী ৰঞ্জিত বৰা, বৰভেটা মাজগাঁও, তিলৰাম খুটৰ নাতি। তেখেতে আমাক এইডৰা বাৰী দি যোৱা আজি 100 বছৰৰ ওপৰত পুৰণা বাৰী। তেখেতৰ ঘৰ ইয়াতে প্ৰথম স্থাপিত হৈছিলে। তেখেতৰ পুত্ৰ দুজন, স্বৰ্গীয় নন্দকান্ত বৰা, স্বৰ্গীয় সোণাৰাম বৰা। নন্দকান্ত বৰাৰ পুত্ৰ মই, মোৰ নাম ৰঞ্জিত বৰা। তেখেতে দি যোৱা এই বৰভেটা মাজগাঁও নামঘৰ ভূমি, এয়া দুৱাৰমুখতে এয়া তেখেতৰ ভূমি, অতি পুৰণা ভূমি। তাতে আমি বসবাস কৰি আছোঁ বৰ্তমান। তাত আমাৰ দেউতাই মোক কোৱা মতে তাত এটা কেঁচাৰ নৰা ওপৰত নৰা ঘৰ, 3 খুটালি ঘৰ আছিল। আৰু এই নামঘৰ ভাগো আমাৰ ককাই দান কৰা। কিন্তু ককাই দান কৰোঁতেনে অলপ আছিলে, তেতিয়া আমাৰ গাঁৱৰ মানুহ তেনেই কম আছিলে। খেৰৰ নামঘৰ, কাঠৰ খুটা দিয়া, মানে কালক্ৰমত দেউতাৰ দিনত মাটিবোৰ বহাই বহাই পেলাই আজিৰ দিনত ইমানখন হ'লগৈ। আৰু নালিয়া বোলা মানুহজনৰ তেখেতৰ অতীজত ক'ৰ পৰা নাজানো। তেওঁলোকৰ ককালৈ 3জন আছিলে। এজন আছিলে বঙালী মিশ্ৰ, নালিয়া, আৰু সিজন আছিলে এই কি নাম এটা কৈছে, সৰু পাইনে কি কৈছিলে, তেওঁ গুচি গ'লগৈ চৰাইবাহীলৈ। বঙালী মিশ্ৰ বোলাজন গুচি গ'লগৈ এই নৱালী ঢেকীয়াজুলি খাটল গাঁৱলৈ, তাত থাকিলে। নালিয়া কিন্তু ইয়াতে থাকি গ'ল। গতিকে সেই তেনেকৈ আমি ইয়াত ডাঙৰ দীঘল হোৱা। এই কথাখিনি আজি আমাৰ দুখৰ কথা এইটোহে, আমি এই কথাখিনি আজি 20 বছৰ আগত জানিব লাগিছিল। কিন্তু আমাৰ যিখিনি মানুহ আঁতৰি গুচি গ'ল, সেই তেখেতসকলৰ পৰা আমি একো মানে লিখনিও নাপালোঁ, তাৰপৰা বস্তুটো গমো নাপালোঁ। কিন্তু এতিয়া আমি এইখিনিতে অনুভৱ এইটোৱে হৈছে যে আমাৰ ইতিহাসখন অতি প্ৰয়োজন। গাঁওখনৰ ইতিবৃত্তিটো আমি এতিয়াহে গম পাইছোঁগৈ যে আমাৰ গাঁওখনত কেনেকৈ 4টা বংশ আহিছিলে, ক'ত আহি থাকিলে। এতিয়া এইখিনি কৰিলতহে আমি গম পাইছোঁ। মই এই নন্দকান্ত বৰাৰ পুত্ৰ আৰু এইখন ঘৰতে মই জন্ম হৈছিলোঁ। আৰু মোৰ ককাই ভাই 4জন, ভাই ভনী 3জনী আছিলে। আমি আটাইকেইটাই ইয়াতে জন্মগ্ৰহণ কৰি দেউতাৰ এটা সৰু চাকৰিতে আমি পোহপাল দিছিলে আমাক। সেইদিনা আমাক শিক্ষা গ্ৰহণ কৰাই আমি ভাগে ভাগে তেওঁ পৰিয়াল চলাই আছোঁ। সদ্যহতে আমাৰ দেউতা যেতিয়া আছিলে সেই সময়ত বহুত কষ্ট কৰিছিলে, কষ্ট কৰি ঘৰখন চলাইছিলে। আৰু ঘৰখন চলোৱাৰ পিছতো গাঁৱৰ মানে অনুষ্ঠানসমূহত তেওঁৰ অৱদান বহুতো আছিলে। আমি দেখিছিলোঁ প্ৰতিটো অনুষ্ঠানতে, গাঁৱৰ সাংস্কৃতিক অনুষ্ঠানেই হওক বা অন্য নাম গুণ গোৱা, দিহানাম পৰা আদি কৰি সকলো ক্ষেত্ৰতে তেওঁ আগবঢ়া আছিলে। তেওঁ প্ৰতিটো কথাতে তেওঁ আগবাঢ়ি গৈ গাঁৱৰ যিসকল নাম আচাৰ্য আছিলে বা প্ৰতিটো
ক্ষেত্ৰত তেওঁ খোল চোল বজোৱাটো সহায় কৰি বহুতো মানে উন্নয়ন কামত তেওঁ জড়িত হৈ আছিলে। তেওঁ পৰৱৰ্তী পৰ্যায়ত আমাৰ ককাই দি থৈ যোৱা ভাগ সেই নামঘৰ ভাগৰ যিভাগ মাটি তেওঁ আমাৰ দেউতাই এই নামঘৰ ভাগলৈ সঁহাৰি জনালে। তাৰপিছত আমাৰ দেউতা আৰু দাদাই দুইজনে লগ লাগি এডোখৰ নামঘৰৰ কাৰণে আৰু এডোখৰ মাটি আগবঢ়াই দিলে। সেইডোখৰ এতিয়া কাম পুনৰদমে ৰাইজৰ কাম চলি আছে। আমাৰ গাঁৱৰ যিখিনি যুৱক আছে তেখেতসকলেও দেউতাক যথেষ্ট সন্মান কৰিছিলে আৰু বৰ্তমান তেখেত মানে জীয়াই থকা অৱস্থাত এনেকুৱা ভাল এটা মানে তেওঁক মানে হেৰি দিলে, সন্মান দিলে, যিটো সন্মান আমি চিৰদিন পাহৰিব নোৱাৰোঁ। আৰু তেখেতক আমাৰ ৰূপালী জয়ন্তীৰ যি অনুষ্ঠান আছিলে সেই অনুষ্ঠানটো জীৱনজোৰা সাধনা বঁটা হিচাপে তেখেতক আনুষ্ঠানিকভাৱে তেখেতক আমাক প্ৰদান কৰিলে আৰু সেই প্ৰদান অনুষ্ঠানটোত তেখেত বহুত সুখী হ'ল আৰু তেখেতৰ সেই মানে অনুষ্ঠান ভাগৰ কাৰণে আমিও আজিও মানে তেখেতৰ আমাৰ এই প্ৰগতি পুথিভঁৰালৰ সদস্যসকল আৰু তেখেতসকলৰ ওচৰত আমি সদায় আমি চিৰ কৃতজ্ঞ হৈ থাকিম। ঊনবিংশ শতিকাৰ একেবাৰে শেষত গাঁৱলৈ আহিছিল বৰ্তমান পৰুৱা বংশৰ পূৰ্বপুৰুষ ডোমাই বৰুৱা। এই ডোমাই বৰুৱা যোৰহাটৰ তৰাজান অঞ্চলৰ পৰা আহি গাঁৱৰ একেবাৰেই পশ্চিম প্ৰান্তত বসতি স্থাপন কৰিছিলহি। তৰাজানৰ দেৱী উকিলৰ বাৰীৰ পৰা আমি আহি ইয়াত স্থাপি ল'লোহি। ককাৰ নাম ডোমাই বৰা আৰু ডোমাই বৰাৰ পিতেক মোৰ দেউতাৰ নাম বিহুৱা, আমাৰ নাম খাদৈ। কিন্তু মা দেউতা দুইজন চৰাইবাৰীত সৰু ককাত ঢুকালেগৈ। পুৰণা বাৰী এইখন, কিন্তু তাৰপৰা ইয়াৰ পৰা উঠি আমি সেই তালৈ গ'লোঁ। তাৰপিছত সেইখিনি আছিলে এজোপা গেলাপুখুৰী আম আৰু সেই পুখুৰী এটা আছিলে, সেই চাংমাইগড় বৰিলে। সেই আমজোপা উঘালি 3 দিন থৈ দিলে, নপৰিলে। কিন্তু যেতিয়া নামঘৰত চাকি দিলে আমজোপা লুটি খাই পৰিলে। মহত্ব আছে সেই আমজোপাত। এইখিনিত আছিলে ৰজাই খোৱা আম এজোপা, বৰ ডাঙৰ আম, ইমান ডাঙৰ ডাঙৰ হয় আৰু চব মানুহে খাই ভাল পায়। নামটো ৰজাই খোৱা আম। মোৰ পিতৃৰ নাম প্ৰয়াত ইলেন্দ্ৰনাথ বৰুৱা, মাতৃৰ নাম প্ৰয়াত কামেশ্বৰী বৰুৱা। আমাৰ অৰিজিনেল ঘৰ আছিলে দেউতাৰ মুখে শুনা তৰাজানৰ বুলি শুনিছিলোঁ আমি। তাৰপৰা ককাৰ দিনতে ইয়ালৈ অহা। আমাৰ ককা দুজন আছিলে, ডাঙৰ ককা সৰু ককা। সৰু ককা পৰিয়ালটো তিতাবৰ মাজগাঁৱলৈ গ'ল, তাত আছে। তাৰপৰা আমাৰ ককাই 4টা, আমাৰ সৰু পৰিয়ালটো পাণবাৰীত গ'ল, কৌচুং বুলি কয়, তালৈ গ'ল। এতিয়া মই মানে আমাৰ ডাঙৰটোৰ 4টা ককাই, দেউতাহঁতৰ 4টা ককাই, তাৰ ডাঙৰটোৰ মই সৰুজন। এতিয়া মই গোলাঘাটত ঘৰ দুৱাৰ কৰিলোঁ, গোলাঘাট টাউনতে কৰোঁতে পাছত। মোৰ দেউতা মৃত মথেশ্বৰ বৰুৱা, মা মেমেৰী বৰুৱা। বৌয়ে বহুত কষ্ট কৰি খেতি বাতি কৰিছিল, কৰি মানে দেউতাই সিমান হেৰি নকৰে। বৌয়ে মানে জকাই জুলুকি বাই মেলি মাছ চাছ ধৰে। তাৰপৰা মোৰ পুখুৰী এইটো পিছফালে থকা পুখুৰীটো, এইটো আমাৰ গোটেই পৰিয়ালৰে পুখুৰী। আমাৰ দেউতাই হেৰি দান দিছিলে। মই বৌ বুলি মাতিছিলোঁ মেমেৰী বৰুৱাক, মোৰ বৌ হয়। আৰু বৌৰ মানে মাছৰ প্ৰতি খুব হেৰি আছিল, হেঁপাহ আছিলে। আগত খুব চেপা পাতে, তাৰপৰা লাড়ু দিয়ে। আমাৰ এই লিলিয়া চাপৰিবিধ যিটো হোলা আছে, বৰহোলা, এই বৰহোলাত তেওঁ মানে লাড়ু দি পেলাই জুলুকি মাৰি পেলাই মাছ। আমাৰ গাঁৱত পানী যোগান ব্যৱস্থাটো হোৱা বহুত বেছি দিনৰ কথা নহয়। আমাৰ মনতে আছে কেতিয়া পানী যোগান আৰম্ভ হৈছিলে, কিন্তু সেই সময়ত যেতিয়া পানী যোগান ব্যৱস্থাটো নাছিলে চৰকাৰীভাৱে, তেতিয়া আমাৰ এই গাঁৱত থকা এই পুখুৰীটো প্ৰায় গোটেই অঞ্চলটোৰ মানুহে পানীৰ অভাৱটো পূৰণ কৰিছিলে। আৰু ককাই এই পুখুৰীটো খুব সযত্নে ৰাখিছিলে বুলি আমি শুনা পাওঁ। বিশেষকৈ আমি দেখিছিলোঁ ইয়াত এখন খুব ধুনীয়াকৈ দলং সাজি দিছিলে আৰু তাতে এটা কুৰুকা থৈ দিছিলে, নাৰিকলৰ কুৰুকা। সেই কুৰুকাটোৰে পানী তাতে মানে বাল্টিত বা তেনেকুৱা পাত্ৰত ভৰাবলৈ দিছিলে। তাত কাকোকে মানে ভৰি জুবিয়াবলৈ ককাই একদম মানে খুব কঠোৰভাৱে সেই ব্যৱস্থাটো কৰিছিলে, যাতে তাত কোনো মানে ভৰিৰে পানী যাতে তাত স্পৰ্শ নকৰে, মানে তেনেকুৱা ধৰণে এটা খুব পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিছিলে। আৰু এই পুখুৰীটো খুব এটা বিশেষত্ব আছে কি, এই পুখুৰীটো আপোনাৰ খুব বালিয়া হয় আৰু এনেকুৱা উপযুক্ত স্থানত ককাসকলে মানে নিৰ্মাণ কৰিছিল, মানে খন্দাইছিলে যে অকণমান আপুনি বালি ওপৰৰ পৰা খান্দি দিলে, এফুটমান খান্দি দিলে ইয়াতে ধুনীয়াকৈ খুব একদম পৰিষ্কাৰ পানী আমাৰ সকলোৱে পাইছিলে। আৰু গোটেই গাঁৱৰ অঞ্চলবাসীয়ে আহি পেলাই এই পুখুৰীটোৰ পৰাই পানী সংগ্ৰহ কৰিছিল। আৰু সেই সময়ত পানীৰ অভাৱটো
পূৰণ কৰিছিলে। আৰু এই পুখুৰীটো এতিয়াও আপোনালোকে চাব পাৰে, এতিয়া হয়তো মানে কিছু যত্নৰ অভাৱত পুখুৰীটো এনেকুৱা অৱস্থাত আছে, কিন্তু এতিয়াও ইয়াৰ যিটো বালিৰ স্তৰ আছে অলপমান খান্দি দিলে আপুনি এতিয়াও ইয়াতে পানী পাব, পৰিষ্কাৰ পানী পাব। মই অভিভূত হৈছোঁ। গতিকে আজি গোটেই গাঁৱৰ যিটো সম্প্ৰীতি দেখিছোঁ, এইটো যাতে আগলৈও এই সম্প্ৰীতি থাকে আৰু সামাজিক কামত আগভাগ লৈ গাঁওখন যাতে আগুৱাই নিয়ে, সেইটোকে কামনা কৰিছোঁ। সকলোৰে সুস্বাস্থ্য গঠনমূলক এই কামত যাতে ভগৱানে তাহাঁতক আগবঢ়াই নিবলৈ সুমতি দিয়ক। বৰুৱা বংশৰ পিছত গাঁৱলৈ আহিছিল মাজুলীয়াল নামৰ এজন লোক। এই পৰিয়ালৰ বৰ্তমানৰ সদস্য শ্ৰী দেবেন চন্দ্ৰ বৰাদেৱে দিয়া তথ্যমতে ২০ শতিকাৰ আৰম্ভণিতে তেওঁলোক এই অঞ্চললৈ আহিছিল। আমাৰ ককাদেউতা বোলে মাজুলীৰ পৰা আহিছিল, মাজুলীৰ গুৰিয়ামপৰা নামৰ জেগাটুকুৰাৰ পৰা আহিছিল। তাৰপিছতে ইয়াতে বসতি স্থাপন কৰি আজি পৰ্যন্ত আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ ককাৰ নাম মাজুলীয়াল বুলিয়ে চিনি পাওঁ, শুনিছিলোঁ। আৰু বৰ্তমানলৈকে আমি মাজুলীয়াল বংশৰে মানুহ। আৰু মোৰ জন্মৰ পৰা এই আমাৰ নিজৰ বসতিস্থল। প্ৰাক স্বাধীনতা কালত গাঁৱলৈ আৰু 2টা পৰিয়াল আহিছিল। এই 2টা পৰিয়াল আছিল গেৰ আৰু বঙালীৰ পৰিয়াল। বৰ্তমান একেবাৰে গাঁৱৰ মাজভাগত নামঘৰৰ ওচৰত এই 2টা পৰিয়ালে আহি বসতি স্থাপন কৰিছিলহি। আমি আছিলোঁ বৰখঙীয়া হালোৱা চুকৰ, আৰু মোৰ ককাৰ নাম আছিলে গেৰেলা খুট, আৰু মোৰ আইতাৰ নাম আছিলে পাহিতা খুট। এই পাহিতা খুট বৰভেটা মাজগাঁও ইয়াৰ এই স্বৰ্গীয় নন্দকান্ত বৰাৰ দেউতাক তিলুৰাম খুটৰ পৰা এই বাৰীডৰা কিনি লৈছিল 12 কোটি টকাত। কাৰণ 12 কঠা মাটি 12 কোটি টকাত কিনি লৈছিলে। কিনি লোৱাৰ পৰা ইয়াতে আমাৰ পৰিয়াল পাহিতা খুটৰ আৰু গেৰেলা খুটৰ আপোনাৰ 3জনী ছোৱালী, ফোনো খুচি অকণিবাৰী 3জনী, আৰু মোৰ হেৰি হৈছে বৰ্তা স্বৰ্গীয় সৰুৰাম বৰা আৰু স্বৰ্গীয় হেমকান্ত বৰা আৰু স্বৰ্গীয় তোলন বৰা। আৰু স্বৰ্গীয় হেমকান্ত বৰাৰ পৰিয়ালৰ পুত্ৰ মই শ্ৰী দীপেন বৰা, আৰু আমাৰ ল'ৰা ছোৱালী 3জনী আৰু ল'ৰা এটা। ছোৱালীকেইজনী হৈছে লিলি বৰা আৰু টুলু বৰা। আমাৰ পৰিয়ালৰ 4টা, আৰু আমাৰ বৰ্তা পৰিয়ালৰ সৰুৰাম বৰাৰ পৰিয়ালৰ 6টা। ছোৱালী 3জনী, পন্মাই বাই, পুতু বাই আৰু মণি। আৰু আপোনাৰ ল'ৰা হৈছে অতুল, বিতুল, ৰাতুল 3জন। আমাৰ এইটো ডাঙৰ পৰিয়াল। আৰু আমাৰ সৰু পৰিয়াল হৈছে তোলন বৰাৰ পুত্ৰ চন্দন বৰা, আৰু কন্যা হৈছে বন্তি বৰা। মোৰ স্বামীৰ নাম আছিলে মহেন্দ্ৰ বৰা, আৰু বায়েকৰ নাম আছিলে বহাগী বৰা, ভায়েকৰ নাম আছিলে মীনাম বৰা, আৰু মোৰ শহুবুঢ়াকে নালিয়া খুট। আৰু নালিয়া খুট কোনোলোকে কয় যে চৰাইবাহীৰ পৰা আহিছে, কোনোলোকে কয় যে কৰঙাঘাটৰ পৰা আহিছে। মোক শহুবুঢ়াই নামঘৰত আহিছিলে। মই এতিয়া বৃদ্ধকালত মোক গৰু গাই পুহি গাখীৰ পানী বেছি তেনেকৈ খাই আছোঁ। মোৰ বোৱাৰীয়েও দিন হাজিৰা কৰে, আৰু মোৰ ল'ৰাইও দিন হাজিৰা কৰে, আৰু মোৰ দেওৰেও দিন হাজিৰা কৰে, আৰু বোৱাৰীয়েও গৰু গাই পুহি তাত খুট বৈ কৰে। আমি তেনেকৈ গোটেই পৰিয়ালটি হাতে কামে কৰি আমি বৰ্তমান জীয়াই আছোঁ ৰাইজৰ লগত। প্ৰাক স্বাধীনতাৰ কালত গাঁৱলৈ অহা শেষৰটো পৰিয়াল আছিল মালভোগৰ পৰিয়াল। এই পৰিয়ালৰ বৰ্তমান সদস্য ডিম্বেশ্বৰ বৰাই আমাক এইদৰে কৈছিল। আমাৰ বংশটো দাধৰা বংশ। আমি এইদৰে আমাৰ ককা দেউতাৰ দিনৰে বাৰী। তাৰপৰা ইয়াত 2-3 ঘৰ মানুহে বসবাস কৰিছিলে, আৰু সেইসকল উঠি যোৱাৰ স্বত্তে আমি আমাৰ সেইদৰা বাৰীত আমি বসবাস কৰিলোঁ। আৰু আমাৰ ককাৰ নামটো আছিলে মালভোগ খুট, আৰু দেউতাৰ নামটো আছিলে হেমধৰ খুট। গতিকে এতিয়া আমি তাতে সকলো বসবাস কৰি, আৰু আমি তাতেই জন্ম।
স্বাধীনোত্তৰ কালত লাহে লাহে গাঁৱৰ পৰিৱেশ সলনি হ'বলৈ ধৰে। সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক জগতখন সম্পূৰ্ণ পৰিৱৰ্তন হয়। সময়ে বাগৰ সলায়, সমাজ সলনি হয়, বৰভেটা মাজগাঁও সলনি হয়। অনুষ্ঠানসমূহৰ বয়স লাহে লাহে বাঢ়িল। ৰূপালী জয়ন্তী শতবাৰ্ষিকী অনুষ্ঠিত হ'ল। ৰাইজ আনন্দত আপ্লুত হ'ল। হৰ্ষ উল্লাসেৰে এই অনুষ্ঠানসমূহ পালন কৰা হ'ল। এইদৰে লাহে লাহে গাঁওখন আগবাঢ়ি যায়। বয়স বাঢ়ি আহি পালেহি ১৭৫ বছৰ। ৰাইজ সচেতন হয়। যুৱক যুৱতীসকলৰ উপস্থিতিত আমি আমাৰ গাঁৱৰ গৌৰৱময় এই ১৭৫ বছৰীয়া অনুষ্ঠানটি আমি শোভাযাত্ৰা হিচাপে আৰম্ভ কৰিব লৈছোঁ। ঐতিহ্যপূৰ্ণ বৰভেটা মাজগাঁৱৰ ১৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ অন্যতম কাৰ্যসূচী পুৰণি আমাৰ গাঁও যাত্ৰাৰ এই স্মৰণীয় ফলটোত আহকচোন আমি কেইটামান সংকল্প আমাৰ ঐতিহ্যপূৰ্ণ গাঁওখনক মহিয়ান কৰি যোৱা পূৰ্বপুৰুষসকলক জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিভাৱ প্ৰদৰ্শনৰ এখন সহায়ৰ হাত। আহক আমি গাঁৱৰ অনুষ্ঠানসমূহ শক্তিশালী ৰূপে গঢ়ি গাঁও আৰু সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা। সমাজখনক সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ দায়িত্ব। আপোনালোকে জানে গছলতা তৰুটিনে ভৰা আছিল এই অঞ্চল। দিনতে বাস কৰিছিল বনৰীয়া হিংসুক জন্তুৱে। কিনাৰৰ হাবিত প্ৰায়ে শুনিবলৈ পোৱা গৈছিল প্ৰিয়জনক হেৰুওৱা অশৰীৰীৰ আৰ্তনাদ। কিন্তু লাহে লাহে এই অঞ্চললৈ জীৱশ্ৰেষ্ঠ মানুহৰ আগমন ঘটিল সেইসকল সাহসী পুৰুষৰ, যিসকলৰ ত্যাগ আৰু সাহসৰ বিনিময়ত এই অঞ্চলত অতি সোনকালে থম ধৰি উঠিছিল এখন গাঁও, আৰু যাৰ নাম হ'ল বৰভেটা। গাঁৱৰ ১৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হৈ ইতিহাস স্মৰণ আৰু উদযাপন অনুষ্ঠান পালন কৰিবলৈ থিৰ কৰিলে।